চন্দ্ৰযান-3 আৰম্ভণি বিশ্ব ব্ৰহ্মাণ্ড মহাজাগতিক পৰিঘটনাৰ বিষয়ে জানিবলৈ আগ্ৰহ কৰা জিজ্ঞাসু মনীষীসকলৰ অসীম চেষ্টা আৰু ত্যাগৰ ফলশ্ৰুতিয়ে হৈছে চন্দ্ৰযান-3। উৎক্ষেপণ চন্দ্ৰযান-3 হৈছে ভাৰতৰ তৃতীয় চন্দ্ৰ অভিযান। 2023 চনৰ 14 জুলাই শুক্ৰবাৰে ভাৰতীয় সময়মতে দুপৰীয়া 2:35 অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি জিলা শ্ৰীহৰিকোটাস্থিত সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা সফলতাৰে চন্দ্ৰযান-3 উৎক্ষেপণ কৰা হয়। এই যানে পৃথিৱী আৰু চন্দ্ৰৰ মাজত 3,86,400 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি 23 আগষ্ট বিয়লি 6:04 চন্দ্ৰ দক্ষিণ মেৰুত মসৃণ অৱতৰণ কৰিবলৈ সক্ষম হয়। উদ্দেশ্য চন্দ্ৰযান-3 মূল উদ্দেশ্য হ'ল চন্দ্ৰপৃষ্ঠত সফলতাৰে আৰু নিৰাপদে মসৃণ অৱতৰণ কৰা আৰু চন্দ্ৰপৃষ্ঠৰ বায়ুমণ্ডল মধ্যাকৰ্ষণ আৰু চুম্বকীয় ক্ষেত্ৰ অধ্যয়ন কৰা। প্ৰযুক্তি চন্দ্ৰযান-3 ব্যৱহাৰ কৰা প্ৰযুক্তিসমূহ হ'ল লেণ্ডাৰ, ৰভাৰ, অৰ্বিটাৰ ইত্যাদি। চন্দ্ৰযান-3 লেণ্ডাৰখনৰ নাম হৈছে বিক্ৰম। বিক্ৰমৰ নিৰাপদ অৱতৰণ নিশ্চিত কৰিবলৈ বিভিন্ন প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে, য'ত আছে ৰাডাৰৰ উচ্চতা মাপক, লেজাৰ উচ্চতা মাপক, মাটিত প্ৰৱেশ কৰা ৰাডাৰ ইত্যাদি। লেণ্ডাৰ বিক্ৰমৰ সফল অৱতৰণৰ পাছত ৰভাৰ প্ৰজ্ঞানক নিয়োগ কৰা হয়। ৰভাৰ প্ৰজ্ঞানত কেমেৰা, স্পেক্ট্ৰমিটাৰ, মেগনেট মিটাৰকে ধৰি বিভিন্ন যন্ত্ৰপাতি সজ্জিত কৰা হৈছে। প্ৰজ্ঞানে এই যন্ত্ৰসমূহৰ সহায়ত চন্দ্ৰপৃষ্ঠ আৰু বায়ুমণ্ডল অধ্যয়ন কৰিব। চন্দ্ৰযান-3 ব্যৱহাৰ কৰা আন এটা প্ৰযুক্তি হৈছে অৰ্বিটাৰ। এই অৰ্বিটাৰখনে চন্দ্ৰ মধ্যাকৰ্ষণ ক্ষেত্ৰ, ইয়াৰ চুম্বকীয় ক্ষেত্ৰ আৰু ইয়াৰ বায়ুমণ্ডলৰ তথ্য সংগ্ৰহ কৰিছে। গুৰুত্ব বিভিন্ন দিশত চন্দ্ৰযান-3 গুৰুত্ব আছে। প্ৰথমতে এই অভিযানত ভাৰতে চন্দ্ৰ দক্ষিণ মেৰুত লেণ্ডাৰ বিক্ৰম আৰু ৰভাৰ প্ৰজ্ঞানক মসৃণ আৰু সফল অৱতৰণ কৰে। অৱতৰণৰ লগে লগে ভাৰতে পৃথিৱীৰ প্ৰথমখন দেশ হিচাপে চন্দ্ৰ দক্ষিণ মেৰুত অৱতৰণৰ স্বীকৃতি লাভ কৰে। এইটো ভাৰতৰ বাবে সন্মান আৰু গৌৰৱৰ বিষয়। এই সফলতাৰে ভাৰতৰ মহাকাশ অন্বেষণৰ ক্ষমতাক আৰু অধিক আগুৱাই নিয়াত সহায় কৰিব। দ্বিতীয়তে এই অভিযানে বিজ্ঞানীসকলক চন্দ্ৰক ভালদৰে বুজিবলৈ সহায় কৰিব। এই অভিযানত চন্দ্ৰপৃষ্ঠ, বায়ুমণ্ডল আৰু চন্দ্ৰৰ অভ্যন্তৰীণ অংশৰ বিষয়ে তথ্য সংগ্ৰহ কৰা হ'ব। এই তথ্যই বিজ্ঞানীসকলক চন্দ্ৰ গঠন আৰু বিৱৰ্তনৰ বিষয়ে অধিক জানিবলৈ সহায় কৰিব। তৃতীয়তে এই অভিযানে বিজ্ঞানীসকলক চন্দ্ৰত জলপৰক বিচাৰি উলিয়াবলৈ সহায় কৰিব, যিটো ভৱিষ্যত মানৱ অন্বেষণৰ বাবে এক মূল্যৱান সম্পদ হ'ব। চতুৰ্থতে চন্দ্ৰযানৰ সফলতাই ভাৰতৰ যুৱক-যুৱতীসকলক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত কেৰিয়াৰ গঢ়িবলৈ অনুপ্ৰাণিত কৰাৰ লগতে এই কেৰিয়াৰৰ জৰিয়তে দেশৰ বাবে যে মহান কাম কৰিব পাৰে সেই বিষয়ে জ্ঞাত হ'ব। সফলতা আৰু ব্যক্তিসকল চন্দ্ৰযান-3 সফল উৎক্ষেপণ আৰু মসৃণ অৱতৰণ কৰাৰ ক্ষেত্ৰত ইছৰো বা চমুকৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ভূমিকা অতুলনীয়। ইছৰোৱে চন্দ্ৰযান-3 মিছনত বাটকটীয়া হৈ যি বৰঙণি আগবঢ়ালে সেই সদায় প্ৰত্যেকজন ভাৰতীয়ৰ মনত চিৰস্মৰণীয় হৈ ৰ'ব। চন্দ্ৰযান-3ত আগভাগ লোৱা ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ বিজ্ঞানী শ্ৰীকান্ত, মিছন ডাইৰেক্টৰ, পি পিয়ামুথুভেল, প্ৰজেক্ট ডাইৰেক্টৰ ঋতু শ্ৰীবাস্তৱৰ লগতে বহু বিজ্ঞানীয়ে সক্ৰিয় অংশগ্ৰহণ কৰিছিল। এই বিজ্ঞানীসকলৰ অসীম ত্যাগ, ধৈৰ্য আৰু দৃঢ়তাৰ ফলস্বৰূপে চন্দ্ৰযান-3 সফল উৎক্ষেপণৰ লগতে মসৃণ অৱতৰণ সম্ভৱ হৈ উঠিল। এওঁলোকৰ এই ত্যাগৰ বাবে প্ৰত্যেকজন ভাৰতীয় হৃদয়ত চিৰযুগমীয়া হৈ ৰ'ব। এই ক্ষেত্ৰত আমাৰ অসমৰ বাবে অতি গৌৰৱৰ বিষয় যে এই মিছনত অসম সন্তান স্বয়ন দত্ত নিধি শৰ্মাই সক্ৰিয় অংশগ্ৰহণ কৰে। গতিকে তেওঁলোকক লৈ প্ৰত্যেকজন অসমীয়াই গৌৰৱ কৰা উচিত। আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই বিজয়ৰ গৌৰৱান্বিত হৈ চন্দ্ৰযান-3য়ে চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুৰ যিটো অংশত অৱতৰণ কৰিছিল সেই অংশক শিৱশক্তি নামেৰে নামাকৰণ কৰিছে। লগতে 23 আগষ্টৰ দিনটো ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে ঘোষণা কৰিছে। সামৰণি চন্দ্ৰযান-3 ভাৰতৰ তৃতীয় চন্দ্ৰযান মিছনৰ সফলতাই চন্দ্ৰযানৰ পূৰ্ব মিছনৰ ব্যৰ্থতাক মষিমুৰ কৰি ভাৰতৰ নাম চিৰযুগমীয়া কৰিলে।
এই সফলতাই ভাৰতীয় মহাকাশ কাৰ্যসূচীত বিশ্ববাসীৰ মাজত যি আলোড়নৰ সৃষ্টি কৰিলে সেই ধাৰা যেন অব্যাহত থাকে আৰু নতুন নতুন চিন্তাধাৰা আৰু ন ন আৱিষ্কাৰে যেন বিশ্ববাসীক নতুনত্ব আলোড়ন জগাব পাৰে।